হেল্ল' এস্পিৰেণ্ট ৱেলকাম টু দ্য লাৰ্ণিং ডেস্ক ইউটিউব চেনেলত আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি লেংগুৱেজ পেডাগজিৰ বোৰ্ড এছামিছ আৰু ইংলিছৰ গুৰুত্বপূৰ্ণ টপিকবিলাকৰ আলোচনা আমি আমাৰ ইউটিউব চেনেলত আপলোড কৰিছোঁ অলৰেডি। আপুনি গৈ তাৰ পৰা কণ্টেণ্টবিলাক চাব পাৰে। টোটালি PYQ বেছড ক্লাছ 5 ইয়াৰৰ কুৱেশ্যন আমি এনালাইজ কৰি তাৰপিছত আমি কণ্টেণ্টবিলাক উঠাই লৈছোঁ। যিকি নহওক, আজি আমাৰ গুৰুত্বপূৰ্ণ টপিক হৈছে ৰোল অফ গ্ৰামাৰ ইন লাৰ্ণিং লেংগুৱেজ, যে ভাষা শিক্ষণত ব্যাকৰণৰ ভূমিকা কি। চ' ভাষা শিক্ষণৰ ব্যাকৰণৰ ভূমিকাৰ ভিতৰৰ পৰা আপুনি এই ৰিলেটেড একৰ পৰা দুটা কুৱেশ্যন আহি থাকে ইউজুৱেলি, কিন্তু আমাৰ ইয়াত ভুল আটাইতকৈ বেছি হয়, কাৰণ আমি ট্ৰেডিশ্যনেল এপ্ৰ'চ জানো, মডাৰ্ণ এপ্ৰ'চে গ্ৰামাৰে আচলতে কি কয়, গ্ৰামাৰৰ ভূমিকা কি, এইখিনি কিন্তু আমি নাজানো। আৰু এই সৰু সুৰা টপিকবিলাক আমি স্কিপ কৰি থৈ যাওঁ। গতিকে আজি আমাৰ এই টপিকৰ ওপৰত বিতংভাৱে আলোচনা কৰা হ'ব। যিকি নহওক, গ্ৰামাৰ কি? গ্ৰামাৰ যদি আপুনি টেকনিকেল ভাষাত বুজিব বিচাৰে তেনেহ'লে গ্ৰামাৰ য'ত চিনটেক্স, য'ত কি থাকে ৰুলছ থাকে, য'ত কি থাকে ষ্ট্ৰাকচাৰ থাকে। গ্ৰামাৰ হৈছে বাক্যৰ গঠন, যে বাক্য কেনেকৈ গঠন থাকে, সেন্টেন্সৰ ষ্ট্ৰাকচাৰ থাকে, শব্দৰ ক্ৰম থাকে, সাবজেক্ট ষ্ট্ৰাকচাৰ মানে ভার্ব, সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট থাকিব, ওয়ার্ড অর্ডার থাকিব, যে সাবজেক্ট কেতিয়া বহিব, অবজেক্ট কেতিয়া আহিব, এডভার্ব এডজেক্টিভ ভার্ব কেতিয়া বহিব, টেন্স কোন সময়ত কোৱা হৈছে, এগ্ৰিমেণ্ট কি, ভাষা ইউজ, ভাষাৰ কি, ভাষাৰ একুৰেচি নিয়ন্ত্ৰণ কৰে কোনে, গ্ৰামাৰে। গ্ৰামাৰ কিহৰ কাৰণে পঢ়া হয়? গ্ৰামাৰ মেইনলি ভাষাৰ একুৰেচি, ভাষাৰ কি, ভাষাৰ সঠিকতাৰ ওপৰত গ্ৰামাৰ কাম কৰে। গতিকে পৰম্পৰাগত ব্যাকৰণত ভাষা শিক্ষণৰ মূল ভিত্তি বুলি ধৰা হৈছিল। এইটো ইম্পৰ্টেণ্ট এটা পইণ্ট আপুনি জানি ল'ব, যে ট্ৰেডিশ্যনেল গ্ৰামাৰ যিখন আছিল, ট্ৰেডিশ্যনেল গ্ৰামাৰ মানে আগৰ শিক্ষা ব্যৱস্থাত কোৱা হৈছিল যে ভাষা যদি আপুনি শিকি আছে দেন গ্ৰামাৰ হৈছে মেইন বস্তু। আপুনি গ্ৰামাৰ নোহোৱাকৈ কেতিয়াও ভাষা শিকিব নোৱাৰে। এইটো আমাৰ ট্ৰেডিশ্যনেল ভিউ। আমি যেতিয়া পঢ়িছিলোঁ আমাৰ টিচাৰে কৈছিল যে যি নাজানে ব্যাকৰণ তাৰ বিদ্যা অকাৰণ। গতিকে তাৰ পৰাই বুজিব পাৰিব যে ট্ৰেডিশ্যনেল ভিউ এইটো আছে, যে আপোনাৰ ভাষা জানিবৰ কাৰণে গ্ৰামাৰ জানিব লাগে। কিন্তু আধুনিক ভাষা শিক্ষণত ব্যাকৰণ ভাষা শিক্ষাৰ এটা উপাদান হিচাপে গণ্য কৰিছে, সম্পূৰ্ণ ভাষা বুলি নহয়। আধুনিক মডাৰ্ণ এপ্ৰ'চে কৈছে যে ব্যাকৰণ এটা উপাদান, মানে ভাষা শিকি আছে আপুনি, ঠিক আছে, গ্ৰামাৰ এটা কম্পোনেণ্ট মাথন, গ্ৰামাৰ এটা উপাদান, নাথিং এলছ, ইয়াতকৈ বেছি কিছু নহয়। এনেকুৱা নহয় যে গ্ৰামাৰ নিশিকিলে আপুনি ভাষা নিশিকিব। এতিয়া সৰু ল'ৰা এটা ভাষা যেতিয়া আহৰণ কৰে ছ'চাইটিত, তেওঁ কিন্তু কি নকৰে, তেওঁ কিন্তু গ্ৰামাৰ নাজানে, তেওঁ নেচাৰেলি কি কৰে, আহৰণ কৰিব পাৰে। যিকি নহওক, আমি যিহেতু শিক্ষাৰ ভাষা শিক্ষণৰ ওপৰত গুৰুত্ব দি আছোঁ, তথাপিও কৈছে যে ভাষা আচলতে এই যে ট্ৰেডিশ্যনেল যিখন এপ্ৰ'চ আছে, য'ত কৈছে যে ভাষা শিক্ষণৰ মুখ্য ভেটি হৈছে গ্ৰামাৰ, তাৰমানে এইখন ৰুলৰ পৰা চলিব, আৰু ৰুলৰ পৰা যি এপ্ৰ'চ চলে সেই এপ্ৰ'চ হৈছে ডিডাক্টিভ। মই ডিডাক্টিভ আৰু ইনডাক্টিভৰ ভিডিঅ' দিছোঁ অলৰেডি। ডিডাক্টিভ মানে অৱৰোহী পদ্ধতি, কিন্তু বৰ্তমান যিখন গ্ৰামাৰৰ মডাৰ্ণ যিখন এপ্ৰ'চ, ভাষা শিক্ষণৰ মডাৰ্ণ এপ্ৰ'চত কৈছে যে নহয়, গ্ৰামাৰ নিশিকিব, আগত তেওঁলোকে পঢ়িব, পঢ়ি কিনি বুজিব, দেন তাৰ পৰা তেওঁলোকে ষ্ট্ৰাকচাৰ আৱিষ্কাৰ কৰিব। তাৰমানে বৰ্তমান শিক্ষণ ব্যৱস্থা কিহৰ পৰা চলিব, এক্সাম্পল টু ৰুলত চলে। গতিকে এক্সাম্পল টু ৰুলত যি ব্যৱস্থা চলে সেইটো হৈছে ইনডাক্টিভ। ইনডাক্টিভ মানে আৰোহী পদ্ধতি। আমি আৰোহী আৰু অৱৰোহী পদ্ধতিৰ সম্পূৰ্ণ টপিকৰ ডিছকাশ্যন এই চেনেলতে কৰা আছে, আপুনি চাব পাৰে। যিকি নহওক, ট্ৰেডিশ্যনেল ভিউ অফ গ্ৰামাৰ, যে পৰম্পৰাগত ব্যাকৰণৰ দৃষ্টিভংগী কি আছিল, ৰুল বেছড আছিল। পৰ্যাপ্ত পৰিমাণে ৰুল শিকিব লাগিব, নিয়ম শিকিব লাগিব। ব্যাকৰণৰ নিয়ম মুখস্থ কৰা আমাক শিকাইছিল, ছাবজেক্ট ভাৰ্ব অবজেক্ট কেনেকৈ কি হয়। ভুল সংশোধনত অধিক গুৰুত্ব দিয়ে, যে ভুল ক'ত হৈ আছে, ভুল সংশোধন মানে মেনিঙতকৈ অৰ্থ হৈ আছে নে নাই, ভুল কিমান হৈ আছে তাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। তাৰমানে কেনেকুৱা, যদি আপুনি লিখে আই পেলে ম্যাঙ্গো, এই সেন্টেন্সও যদি লিখে, টিচাৰে তথাপিও খুশি হৈছিল যে নহয়, ইয়াত সাবজেক্ট ভার্ব এগ্ৰিমেণ্ট আছে, অবজেক্ট এটা লৈ আহিছে যাৰ লগত সাবজেক্টৰ আৰু ভাৰ্বৰ লগত কোনো মিলেই নাই, কিন্তু এটা কি হৈছে, এটা ষ্ট্ৰাকচাৰ এটা আহিছে, ইয়াত কিন্তু মিনিং কেৰি কৰা নাই। যিকোনো এটা চিম্পল এটা উদাহৰণ দিলোঁ, বাক্য অনুবাদত গুৰুত্ব দিয়ে,
বাক্য অনুবাদ মানে মিনিংত গুৰুত্ব দিয়ে, যে ৱাৰ্ডৰ মিনিং কৈ বাক্য বাক্য এক্সট্ৰাক্ট কৰা আচলতে কি বুজাব বিচাৰিছে, যে আই মানে মই, ইট মানে খোৱা, কি ম্যাঙ্গো মানে আম, এনেকৈ মানে বাক্য ট্রান্সলেশনের ওপৰত গুৰুত্ব দিয়ে। ব্যাকৰণগত শুদ্ধতা একুৰেচি সৰ্বাধিক গুৰুত্ব দিয়ে। একুৰেচি ইয়াত কি হয়, একুৰেচি বাঢ়ে, একুৰেচি বাঢ়িব, সঠিকতা হ'ব, কাৰণ আমি যেতিয়া ভাষা ক'ম তেতিয়া আমি গ্ৰামাৰৰ প্ৰতি কনচিয়াছ হৈ ভাষা ক'ম। যোগাযোগ আৰু অৰ্থ কম গুৰুত্ব দিয়ে। ইয়াত কৈছে চাওক যে অনুবাদত গুৰুত্ব দিয়ে, অনুবাদ আৰু অৰ্থ কিন্তু একে নহয়। অনুবাদত গুৰুত্ব দিয়ে, যে ট্রান্সলেটত গুৰুত্ব দিয়ে, কিন্তু অৰ্থত গুৰুত্ব কম দিয়ে, মানে হোল অৰ্থত গুৰুত্ব কম দিয়ে। যোগাযোগৰ গুৰুত্ব কমি যাব। কেনেকৈ কমি যাব, যেতিয়া আপুনি স্টিভেন ক্ৰিয়েশ্যন আপুনি পঢ়িছে, যেতিয়া আপুনি গ্ৰামাৰ বেছি জানিব, গ্ৰামাৰৰ ওপৰত বেছি, একুৰেচিৰ ওপৰত বেছি এম্ফাসাইজ কৰিব, তেতিয়া আপুনি ফ্লুয়েন্সি, ভাষাৰ যিকোনো সাৱলিকতা, ফ্লুয়েন্সি আপোনাৰ সাফাৰ কৰিব। কাৰণ আপুনি ভাষা কওঁতে গ্ৰামাৰৰ কথা চিন্তা কৰিব যে ইয়াত কিবা ভুল হৈছে নে নাই, অবভিয়াছলি ফ্লুয়েন্সি সাফাৰ কৰিব তেতিয়া। আৰু ইয়াত মিনিংৰ ওপৰত কি গুৰুত্ব কম দিয়ে, অনুবাদৰ ওপৰত গুৰুত্ব দিয়ে। অনুবাদৰ ওপৰত সাপোজ এনেকুৱা এটা প্যাৰাগ্ৰাফ আছে, এই প্যাৰাগ্ৰাফ পঢ়ি ষ্টুডেন্ট সাপোজ এই প্যাৰাগ্ৰাফটো পঢ়ি ষ্টুডেন্টে বুজিব যে ইয়াতকৈ কি গুৰুত্ব দিব, ইয়াতকৈ তেওঁলোকে গুৰুত্ব দিব যে ইয়াত গ্ৰামাৰৰ ৰুল কি আছে, গ্ৰামাৰৰ ৰুলৰ ওপৰত বেছি গুৰুত্ব দিব। ইয়াত কনফিউজন নহ'ব, অনুবাদ এটা, মিনিং বেলেগ বস্তু। অত্যাধিক ব্যাকৰণৰ অত্যাধিক গুৰুত্ব দিয়াৰ সীমাবদ্ধতা, লিমিটেশন ওভাৰ এম্ফাসিস অফ গ্ৰামাৰ, গ্ৰামাৰৰ বেছি ব্যাকৰণত যদি বেছি গুৰুত্ব দিয়ে কি প্ৰব্লেম হ'ব পাৰে, ভাষাৰ সাৱলীলভাৱে কথা ক'ব নোৱাৰে, ভাষা সাৱলীলতা ফ্লুয়েন্সি সাফাৰ কৰিব। আপুনি গ্ৰামাৰ বেছি জানিলে তেতিয়া চাব যে ইণ্ডিয়ান মানুহে যেতিয়া ইংলিছ কয় গ্ৰামাৰ জানে, কিন্তু ইংলিছত ফ্লুয়েন্সি কিমান, আৰু বাহিৰৰ মানুহে তেওঁলোকেতো গ্ৰামাৰৰ পৰৱা নকৰে, তেওঁলোকে কিমান মানে নিৰ্ভয়ভাৱে ভাষা কয়। ভুল কৰাৰ ভয় সৃষ্টি হয়, ভুল কৰাৰ ভয় বেছি থাকিব। কথা কোৱাৰ আত্মবিশ্বাস তেতিয়া হ্ৰাস পাব যেতিয়া মোৰ গ্ৰামাৰ ভুল হ'ব। ভাষা যান্ত্ৰিক, মেকানিক্যাল আৰু কৃত্ৰিম হৈ পৰে, তেতিয়া ভাষাখন কি হৈ যাব, যান্ত্ৰিক হৈ যাব, কৃত্ৰিম হৈ যাব, কাৰণ গ্ৰামাৰৰ ওপৰত বাৰে বাৰে এম্ফাসাইজ কৰিব। অৰ্থতকৈ শুদ্ধতাৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ব, অৰ্থতকৈ কিহৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ব, শুদ্ধতা, একুৰেচি হ'লনে নহ'ল। ভাষা আহৰণৰ স্বাভাৱিক প্ৰক্ৰিয়া উপেক্ষা কৰা হয়। ভাষা আহৰণৰ যিটো স্বাভাৱিক প্ৰক্ৰিয়া হৈছে, প্ৰথমে কি ভাষা আহৰণৰ স্বাভাৱিক ন্যাচাৰেল প্ৰক্ৰিয়া হৈছে যে ষ্টুডেন্ট এটা কি সমাজত থাকি ভাষা শিকিব, তাৰ পিছতহে ভাষা ৰুল আৱিষ্কাৰ কৰিব। কিন্তু এই যে সাধাৰণ যিখন প্ৰক্ৰিয়া আছে, এই সাধাৰণ প্ৰক্ৰিয়া কিন্তু ইয়াত সাফাৰ কৰিব, কাৰণ ইয়াত যেতিয়া গ্ৰামাৰৰ কথা আহিব, আগত আপোনাক ৰুল শিকা হ'ব, যে ৰুল এনেকুৱা, তাৰপিছত ভাষা শিকোৱা হ'ব, তাৰপিছত এক্সাম্পল দিয়া হ'ব। গতিকে যিটো ন্যাচাৰেল প্ৰচেছ যিখন আছে, এই ন্যাচাৰেল প্ৰচেছক উপেক্ষা কৰা হয়। যিকি নহওক, গ্ৰামাৰ টিচিং ব্যাকৰণ শিক্ষাৰ সমালোচনাত্মক দৃষ্টিভংগী হৈছে যে কেৱল ব্যাকৰণ ভাষাগত দক্ষতা নিশ্চিত নকৰে। বৰ্তমান যে মডাৰ্ণ এপ্ৰচত কৈছে যে ব্যাকৰণ মাথোন এনেকুৱা নহয় যে অকল ভাষাগত দক্ষতা, যে ভাষাত কিমান নিৰ্ভুলতা আছে সেইটো মাথোন আলোচনা নকৰে। ভাষা হৈছে অৰ্থ নিৰ্মাণৰ প্ৰক্ৰিয়া। ভাষাৰ দ্বাৰা কি কৰা হয়, অৰ্থ নিৰ্মাণ কৰা হয়, ভাষাৰ দ্বাৰা কমিউনিকেট কৰা হয়। যদি কমিউনিকেশ্যন যোগাযোগ সম্পৰ্কতে যদি বেৰিয়াৰ আহি পৰে, দেন অবভিয়াছলি ফেইল হৈ যাব। আনুষ্ঠানিক ব্যাকৰণ নাজানিও শিশুৱে ফলপ্ৰসূভাৱে ভাষা যোগাযোগ কৰিব পাৰে। অবভিয়াছলি যদি মানে যোগাযোগ কৰিবৰ কাৰণে যে আপোনাৰ আনুষ্ঠানিক ব্যাকৰণ জানিব লাগে, এইটো কথা মিছা। আপুনি এনেই মানে ব্যাকৰণ নজনাকৈ ভাষা জানিব পাৰে। চাওক, লেংগুৱেজ লাৰ্নিং এজ নেচাৰেল একুইজিশ্যন, স্বাভাৱিক ভাষা আহৰণ। যে ইয়াত কি কৈছে, শিশুৱে ভাষা স্বাভাৱিক পৰিৱেশত সংস্পৰ্শ আৰু পাৰস্পৰিক ক্ৰিয়াৰ জৰিয়তে আহৰণ কৰে। যে শিশুৱে কেনেকৈ ভাষা আহৰণ কৰে, যে পৰিৱেশৰ লগত ইণ্টাৰেক্ট কৰি ভাষা আহৰণ কৰে। ইয়াত কৈছে যে ভাষা সংস্পৰ্শ আৰু পাৰস্পৰিক ক্ৰিয়া, ইণ্টাৰেকশ্যন কৰি মানুহৰ লগত মানুহে ইণ্টাৰেকশ্যন কৰি, পৰিৱেশৰ লগত ইণ্টাৰেকশ্যন কৰি, বন্ধু বান্ধৱৰ লগত ইণ্টাৰেকশ্যন কৰি ভাষা শিকে। ভাষা ব্যৱহাৰৰ মাজেৰে ব্যাকৰণৰ স্বাভাৱিকভাৱে বিকাশ হয়। ভাষা যে যিমান ব্যৱহাৰ কৰিব, ব্যাকৰণৰ নেচাৰেল ডেভেলপমেণ্ট তাৰ পৰা হ'ব। ব্যাকৰণ যে মানে স্পেচিফিকভাৱে ব্যাকৰণ পঢ়াব লাগিব এনেকুৱা নহয়। চাব যে ইংলিছ মিডিয়ামত যিবিলাকে মানে ইংলিছ লেংগুৱেজত সৰুৰ পৰাই পঢ়ি আহে, তেওঁলোকে কিন্তু গ্ৰামাৰৰ ওপৰত ইমান নপঢ়ে। তেওঁলোকে ইংলিছ পঢ়ি তেওঁলোকৰ নেচাৰেলি ডেভেলপ হৈ গৈছে, যে ক'ত হিল লগত গোজ কেনেকৈ হিল লগত গোজ হ'ব, আইৰ লগত গো হ'ব, এইখন তেওঁলোকে গ্ৰামাৰৰ নিয়ম নজনাকৈ
মানে তেওঁলোকে পঢ়াৰ পিছতেই তেওঁলোকৰ মাজত নেচাৰেলি ডেভেলপ হৈছে। নম চমস্কি কৈছে যে মানুহে ভাষা আহৰণৰ সহজাত ক্ষমতা, তাৰমানে নম চমস্কিৰ এটা থিয়ৰি আছে, কিন্তু নম চমস্কি কৈছে যে মানুহৰ কি আছে, মানুহৰ ব্ৰেইনত এটা ডিভাইচ আছে, লেফট হেমিস্ফিয়াৰত এটা ডিভাইচ আছে যাৰ নাম হৈছে LED, লেংগুৱেজ একুইজিশ্যন ডিভাইচ, আৰু এইটো নেচাৰেল বুলি কৈছে, নেচাৰেল আৰু ইনেট কেপাবিলিটি বুলি কৈছে যে এইটো সকলো মানুহৰ থাকে। আচলতে ডিভাইচখন ফিজিক্যাল ডিভাইচ নহয়, এইটো এটা সিস্টেমৰ কথা কৈছে যে মানুহৰ ব্ৰেইনত এনেকুৱা এটা ডিভাইচ আছে যে মানুহে ভাষা শিকিব পাৰে, নেচাৰেলি শিকিব পাৰে। ব্যাকৰণ দক্ষতা অধিক ব্যৱহাৰৰ ফলত বিকশিত, ব্যাকৰণ দক্ষতা অধিক ব্যৱহাৰৰ ফলত বিকশিত হয়। তাৰ মানে যিমান ভাষা আপুনি বেছি ব্যৱহাৰ কৰিব, ব্যাকৰণৰ দক্ষতা সিমানেই গ্ৰথ হ'ব। গ্রামার ভার্সেস কমিউনিকেটিভ কম্পিটেন্স, ব্যাকরণ বনাম যোগাযোগমূলক দক্ষতা। ইয়াত চাওক কমিউনিকেটিভ কম্পিটেন্স বা যোগাযোগমূলক দক্ষতাৰ উপাদান কি? যোগাযোগমূলক দক্ষতাৰ উপাদান হৈছে ফ্লুয়েন্সি, সাৱলীলতা, তাৰপিছত এপ্ৰোপ্ৰিয়েটনেছ, উপযুক্ততা, তাৰপিছত অৰ্থ, তাৰপিছত কনটেক্সচুৱেল ইউজ। তাৰমানে আপুনি যেতিয়া ভাষা এটা কৈ আছে, আপুনি যেতিয়া কমিউনিকেট কৰি আছে, যেতিয়া কৰি আছে, যোগাযোগ যেতিয়া কৈ আছে, কি আপোনাৰ ভাষাটো কি হ'ব লাগিব? সাৱলীল হ'ব লাগিব। তাৰপিছত এপ্ৰোপ্ৰিয়েটনেছ, উপযুক্ত ভাষা ব্যৱহাৰ হ'ব লাগিব। এতিয়া আপুনি যদি পুৰা টেকনিক্যাল ভাষা যদি ব্যৱহাৰ কৰে, এতিয়া আপুনি কাৰ লগত যোগাযোগ কৰি আছে, আপুনি তো কমন মানুহৰ লগত যোগাযোগ কৰোঁতে যদি পুৰা টেকনিক্যাল ভাষা ব্যৱহাৰ কৰে তেনেহ'লে নুবুজিব। মিনিং ভাষা এনেকুৱা ব্যৱহাৰ কৰিব লাগিব যাতে ভাষাই কি কৰিব পাৰে, মিনিং কেৰি কৰিব পাৰে। কনটেক্সচুৱেল ইউজ মানে প্ৰসংগ ভিত্তিক ব্যৱহাৰ, তাৰমানে আপুনি কি প্ৰসংগত আলোচনা কৰি আছে, সাবজেক্ট ম্যাটাৰ কি, এই সাবজেক্ট ম্যাটাৰ অনুযায়ী আপোনাৰ আলোচনা চলিব লাগিব। তাৰমানে কনটেক্সট ইম্বেডেড হ'ব লাগিব আপোনাৰ, তাৰমানে আপোনাৰ ভাষাগত কি থাকিব লাগিব, ভোকাবুলাৰীৰ নলেজ থাকিব লাগে যাতে আপুনি প্ৰপাৰ সময়ত প্ৰপাৰ কমিউনিকেট কৰিব পাৰে। তাৰপিছত কৈছে যে ব্যাকরণ যোগাযোগ দক্ষতার এটা অংশ, যোগাযোগ দক্ষতার এটা অংশ হচ্ছে ব্যাকরণ। কি পয়েন্টত ব্যাকরণ ভুল থাকলেও ফলপ্রসূ যোগাযোগ সম্ভব, ইম্পর্টেন্ট পয়েন্ট। ব্যাকরণত ভুল আছে ডাজেন্ট ম্যাটার, তথাপিও যোগাযোগ কি সম্ভব। চাওক ব্যাকৰণৰ কাৰ্যভিত্তিক দৃষ্টিভংগী, ফাংশনাল ভিউ, এটা হচ্ছে মডার্ন ভিউ। মডার্ন ভিউত কি কৈছে? মডার্ন ভিউত কৈছে যে ব্যাকৰণৰ অর্থ প্রকাশক সঁজুলি হিসাবে শিকাব লাগে। যে ব্যাকরণ কিয় ব্যৱহাৰ কৰিব লাগে? ব্যাকৰণ যাতে ভাষাৰ অৰ্থ বহন কৰে, নাথিং ইলছ, অৰ্থ যাতে বহন কৰে সেই কাৰণে ব্যাকৰণ শিকাব লাগে। ইয়াত বাস্তৱ জীৱনত ব্যাকৰণ শিকাও, হ্যাঁ, বাস্তৱ জীৱনত যাতে কাম কৰাৰ, বাস্তৱ জীৱনতেই যাতে ভাষা শিকাৰ পৰাই তেওঁলোকে ব্যাকৰণ ব্যৱহাৰ কৰিব পাৰে। ব্যাকৰণে কেনেদৰে অৰ্থ প্ৰকাশ কৰে, কেনেদৰে ব্যাকৰণে অৰ্থ প্ৰকাশ কৰে, মানে ন্যাচারাল প্রসেস এটা হ'ব লাগে, প্রসঙ্গ ভিত্তিক হ'ব লাগে, কনটেক্সট বেসড হ'ব লাগে, যে কোন কনটেক্সট কোন প্রসঙ্গত কি হ'ব। গতিকে ব্যৱহাৰ আৰু উদ্দেশ্যৰ সৈতে ব্যাকৰণৰ সংযোগ কৰা, ব্যাকৰণ কিয় ব্যৱহাৰ, ভাষা ব্যৱহাৰ আৰু ভাষাৰ উদ্দেশ্য পারপোজ সকলৰ সৈতে কি ব্যাকৰণৰ লগত সংযুক্ত কৰিব লাগে। তাৰমানে ব্যাকৰণ যাতে ন্যাচারাল প্ৰসেছত আমি ব্যাকৰণ শিকিব পাৰোঁ, ব্যাকৰণ যাতে আমি মানে আমাৰ পাৰ্সোনাল লাইফত কমিউনিকেট কৰাৰ কাৰণে আমি যাতে ব্যৱহাৰ কৰিব পাৰোঁ। এনেকুৱা যাতে নাথাকে যে ব্যাকৰণ অকল ৰুলছত আছে, আমি ৰুলছ প্ৰথম পঢ়িছোঁ তাৰ পিছত এনেকুৱা নহয়। ইমপ্লিসিট এণ্ড এক্সপ্লিসিট গ্রামার, অন্তর্নিহিত আৰু প্ৰত্যক্ষ ব্যাকৰণ শিক্ষণ, ইয়াৰ পৰা কিন্তু কোশ্চিন অহা দেখা যায়। অন্তর্নিহিত ইমপ্লিসিট গ্রামার, অন্তর্নিহিত ব্যাকরণ শিক্ষণ, শিশুৱে স্বাভাৱিকভাৱে ভাষা ব্যৱহাৰ কৰি ব্যাকৰণ শিকে। এতিয়া অন্তর্নিহিত ব্যাকৰণ শিক্ষণ মানে কি? শিশুৱে যেতিয়া ভাষা ব্যৱহাৰ কৰে, মা পানী দিয়া, ভাত খাম, এই যে ভাষা যে ব্যৱহাৰ কৰে তাৰ পৰাই তেওঁলোকে গ্রামার শিকে। কেনেকৈ শিকে? লিচেনিং, শুনাৰ মাধ্যমত, স্পিকিং কোৱাৰ মাধ্যমত, রিডিং পঢ়াৰ মাধ্যমত শিকে। এইটো কি হয়? স্বাভাৱিক হয়। আৰু যেটো স্বাভাৱিক হয় এইটো দীঘলীয়া সময়লৈকে থাকে, অধিক ফলপ্ৰসূ হয়, আৰু এইটো পাহৰি যোৱাৰ সম্ভাৱনা কমি থাকে। তাৰপিছত এক্সপ্লিসিট গ্রামার, এইটো কি থাকে? বাহিৰত থাকে। এইটো কি থাকে? বাহিৰত থাকে, অৰ্থাৎ নিয়ম বুজাই আৰু অনুশীলনৰ জৰিয়তে ব্যাকৰণ শিকোৱা। ইয়াত আগত নিয়ম বুজোৱা হয়, অনুশীলন প্ৰেক্টিছ কৰা হয়, তাৰ পিছতহে ব্যাকৰণ শিকে। ইয়াৰ বৈশিষ্ট্য কি থাকে? উচ্চ স্তৰৰ কাৰণে অধিক উপযোগী। যেতিয়া ষ্টুডেণ্ট এটা কি কৰে, কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰে, তেতিয়া আল্টিমেটলি এইটো উপযোগী হৈ যায়। আধুনিক ভাষা শিকনত বা মডাৰ্ণ ভাষা শিকনত কম গুৰুত্বপূৰ্ণ, কাৰণ আপুনি যেতিয়া ইংলিছ ভাষা শিকিব তেতিয়া ব্যাকৰণৰ ওপৰত ইমান গুৰুত্ব নিদিলে হ'ব। অধিক ভাষা ব্যৱহাৰত গুৰুত্ব, যিকে নহওক এইটো কি? উচ্চ স্তৰৰ বাবে অধিক যোগাযোগ। ষ্টিভেন ক্ৰেচনৰ মতে কম্প্ৰিহেনচিবল ইউনিটৰ জৰিয়তে ভাষা আহৰণ হয়, গ্ৰামাৰ ড্ৰিলৰ জৰিয়তে নহয়।
ষ্টিফেন ক্রিশনে কৈছে ষ্টিফেন ক্রিশনের যে ল্যাঙ্গুয়েজ একুইজিশন যিখন ফর্মুলা আছিল সেকেন্ড ল্যাঙ্গুয়েজ লার্নিং সেকেন্ড ল্যাঙ্গুয়েজ একুইজিশন যিখন ফর্মুলা আছে ষ্টিফেন ক্রিশনৰ তেওঁ কৈছে যে কম্প্ৰিহেনসিবল ইনপুটৰ জৰিয়তে আমি গ্ৰামাৰ শিকিব পাৰি। কম্প্ৰিহেনসিবল ইনপুট এইটো কি আপুনি ইনপুট দিব লাগিব, যে ষ্টুডেণ্টক কি দিব লাগিব ৰিসোৰ্স দিব লাগিব, আৰু এই ৰিসোৰ্সৰ পৰা তেওঁ কি কৰিব ভাষা শিকিব। ৰিসোৰ্সটো ৰিলেভেন্ট হ'ব লাগিব, যাতে ৰিসোৰ্সটো একেবাৰে হাই লেভেলৰ নহয় যি কারেন্ট লেভেলৰ পৰা মেচ কৰিব নোৱাৰে। তেওঁ গ্ৰামাৰ ড্ৰিল এণ্ড প্ৰেক্টিছ কিন্তু মানা কৰিছে। ড্ৰিল আৰু প্ৰেক্টিছ কিন্তু বৰ্তমান মডাৰ্ণ এডুকেশ্যনত বেয়া বস্তু ভাল বস্তু বুলি ধৰা নহয়। গ্রামার ইন লার্নার সেন্টার ক্লাসরুম। লার্নার সেন্টার ক্লাসরুমের মধ্যে শিক্ষার্থী কিন্তু ক্লাসরুমের মধ্যে গ্রামার কেনেকুৱা হ'ব? গ্রামার কি ব্যাকরণ শিকাব লাগে, ব্যাকরণ কেনেকৈ শিকাব লাগে টেক্সট পাঠ্যাংশ পঢ়ি আগত পাঠ মানে কিবা এটা গল্প পঢ়াব, স্টোরি পঢ়াব, তাৰ পৰাহে তাৰপিছত কনভারসেশন টিচার আৰু ষ্টুডেন্ট কথা আলোচনা এক্টিভিটিস নানান ধৰণৰ এক্টিভিটিস দি গ্রামার শিকাব। এনেকুৱা নহয় যে আগত ৰুল শিকাব দেন যাব, নহয় নানান ধৰণৰ এক্টিভিটিস কৰাই তাৰপিছত তেওঁলোকে ইয়াৰ পৰা ন্যাচাৰেলি কি কৰিব ৰুলস কনস্ট্ৰাক্ট কৰিব। শিক্ষকৰ ভূমিকা থাকিব ফেচিলিটেটৰ হিচাপে, শিক্ষকে ফেচিলিটেট কৰিব, শিক্ষকে কিন্তু কি স্পন ফিডিং নকৰিব, ডাইৰেক্ট মানে ৰুলস কৈ এক্সাম্পল লৈ নাযাব, গাইড কৰিব, শিক্ষকে কি কৰিব সাপোর্ট কৰিব, যিকোনো সময়তে সাপোর্ট কৰিব। ইৰৰ কারেকশন কেনেকৈ কৰিব টিচাৰে? ইৰৰ কারেকশন টিচাৰে কৰিব কোমলভাৱে কৰিব। এনেকুৱা নহয় যে ষ্টুডেণ্টে ইৰৰ কৰিলে তাক মানে গালি পাৰিব, তাই সি মানে কি পৰৱৰ্তী সময়ত পুৰা ডিসকারেজ হৈ যাব, এনেকুৱা নহয়। প্ৰসংগ ভিত্তিকভাৱে করা মানে ইৰৰ কারেকশন প্রসঙ্গ ভিত্তিক মানে কি তেওঁক মানে রিলিভেন্ট এক্সাম্পল দি মানে তেওঁক মানে শিকাব। তাৰ মানে এনেকুৱা নহয় যে হাইপোথেটিক্যাল বস্তু এনেকুৱা বস্তু দি তেওঁক মানে ইৰৰ কারেকশন ভুল সংশোধন নকৰাব, ভুল সংশোধন কৰি কৰাব কেনেকৈ যে বাস্তৱসন্মত এক্সাম্পল দি ব্যৱহাৰ কৰি ভুল সংশোধন কৰিব। শিক্ষাৰ্থীক নিৰুৎসাহিত নকৰিব, আৰু টিচাৰে কি কৰিব শিক্ষাৰ্থীক কোনোভাৱে নিৰুৎসাহিত নকৰিব। রোল অফ ইরর অফ গ্রামার লার্নিং। গ্রামার লার্নিংৰ ইৰৰৰ ভূমিকা কি এইটো চাওক। ভুল ভাষা শিক্ষণৰ স্বাভাৱিক অংশ, মনত ৰাখিব ভুলকৈ এটা বস্তু শিকি আছে এইটো এটা শিক্ষণৰ অংশ। ভুলে অগ্ৰগতিৰ চিন বহন কৰে, ভুল কিমান হৈ আছে এইটো আপুনি মার্ক কৰিব পাৰিব। ভুল যদি এনেকুৱা হৈ থাকে এনেকুৱা ভুল কি হৈ যাব কমি যাব, অগ্ৰগতিৰ চিন বহন কৰিব। অত্যাধিক ভুল ধৰা উচিত নহয়, ভুল যদি বেছি ধৰা হয় তেনেহ'লে একুৰেসি তাৰ ভুল যদি বেছি ধৰা হয় তেনেহ'লে তাৰ ফ্লুৱেন্সিও সাফাৰ কৰিব। কেনেকৈ ফ্লুৱেন্সি সাফাৰ কৰিব? তেওঁ কথা ক'ব নিবিচাৰিব। আপোনাৰ ইমাজিন কৰক আপোনাৰ ঘৰত এটা সৰু বাচ্চা আছে 5-6 বছৰ, তেওঁ কথা কওঁতে যদি আপুনি পুৰা গ্ৰামাৰৰ সকলো সময়তে ভুল ধৰে তেতিয়া কিন্তু তেওঁ আপোনাৰ লগত কমিউনিকেট নকৰিব। আমাৰ তেনেকুৱা এটা টিচাৰ আছিল যে আমি আচলতে নাজানো যে কৰ লগত কোন শব্দৰ লগত খন বব বা কোন শব্দৰ লগত টা ব্যৱহাৰ হ'ব। আমি যেতিয়া কৈছিলোঁ তেওঁ মানে পুৰা ভুল ধৰিছিল যে ইয়াৰ লগত টা হ'ব, ইয়াৰ লগত খন হ'ব, তেতিয়া আমি তাৰ লগত কথাই কোৱা নাই, কম কথা কৈছোঁ। যোগাযোগত বাধা দিলেই ভুল সংশোধন কৰিব লাগে। যোগাযোগত বাধা দিলেহে, যদি এনেকুৱা হৈ আছে যে ষ্টুডেণ্টৰ যোগাযোগৰ ক্ষেত্ৰত তেওঁ যোগাযোগ কৰিব পৰা নাই, তেতিয়া আপুনি ভুল এজ এ টিচাৰ হিচাপে ভুল সংশোধন কৰাই দিব পাৰে। গ্ৰামাৰৰ ৰুল কি হ'ব লাগে? বেলেঞ্চ হ'ব লাগে। গ্ৰামাৰৰ ৰুল কি হ'ব লাগে? বেলেঞ্চ ৰুল হ'ব লাগে। এনেকুৱা নহয় যে অকল নিয়মে পঢ়াব, এনেকুৱা নহয় যে মানে অৰ্থ মেকিঙৰ ওপৰতে বেছি গুৰুত্ব দিব, তেনেকুৱা নহয়। মানে কি হ'ব লাগিব? বেলেঞ্চ এটা ব্যৱস্থা হ'ব লাগিব। ভাষা স্পষ্ট কৰে, গ্ৰামাৰ যাতে ভাষা স্পষ্ট কৰে, ধীৰে ধীৰে শুদ্ধতা বৃদ্ধি হয়। এনেকুৱা ভুল হৈ থাকিব, লাহে লাহে যাতে শুদ্ধতা বৃদ্ধি হয়, ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। লিচেনিং, স্পিকিং, ৰিডিং, ৰাইটিং সৈতে একত্ৰিত শিকাব লাগে, যাতে এই চাৰিটা স্কিল একেলগে চলিব পাৰে। মেইন ফ'কাছ কমিউনিকেশ্যন হ'ব লাগে, আৰু অৰ্থৰ ওপৰত বেছি ফ'কাছ কৰিব লাগে। ভাষা শিক্ষণৰ বাবে তাৎপৰ্য। ভাষা শিক্ষণৰ বাবে শিক্ষকৰ কি কৰিব লাগে? শিক্ষকে গ্ৰামাৰ ডমিনেণ্ট ক্লাছৰুম পৰিহাৰ কৰিব লাগে, যাতে এনেকুৱা নহয় যে অকল তাত ৰুল শিকা হয়, এনেকুৱা নহয়। শিক্ষকে ফ্লেক্সিবল হ'ব লাগে। শিক্ষকে ব্যৱহাৰ কৰিব কি এক্টিভিটিছ, নানান ধৰণৰ কাৰ্যকলাপ ব্যৱহাৰ কৰিব। ৰোল প্লে, শিক্ষকে ৰোল প্লে ব্যৱহাৰ কৰিবলৈ ডক্টৰ হ'বলৈ দিব, কোনোবাক পুলিচ হ'বলৈ দিব। তাৰপিছত ষ্টৰি টেলিং ক'ব, টিচাৰে কি কৰিব ষ্টৰি ক'ব বা ষ্টুডেণ্ট ষ্টৰি ক'ব, ডিছকাশ্যন ক'ব। ইয়াৰ পৰাই ৰুল কি হ'ব? ইয়াৰ পৰাই ৰুল ডেভেলপ হ'ব, নেচাৰেলি ৰুল ডেভেলপ হ'ব। ইয়াত কৈছে যে ব্যাকৰণ পৃথককৈ নকয় ব্যৱহাৰৰ মাজেৰে শিকাব। টিচাৰে কি কৰিব? ব্যাকৰণ পৃথককৈ নহয় ব্যৱহাৰৰ মাজতে ব্যাকৰণ শিকাব। তাৰ ফলত ফ্লুৱেন্সি বাঢ়িব, একুৰেচি বাঢ়িব। ফাৰ্ষ্টত কি বাঢ়িব? ফ্লুৱেন্সি বাঢ়িব। ব্যাকৰণ যেতিয়া নেচাৰেলি হ'ব তেতিয়া প্ৰথমত ফ্লুৱেন্সি বাঢ়িব, ভাষা সাৱলীল হ'ব। তাৰপিছত যেতিয়া ব্যাকৰণ এডভান্স লেভেলত যেতিয়া ব্যাকৰণ ব্যৱহাৰ কৰিব, একুৰেচি বাঢ়িব, ভাষাৰ শুদ্ধতা ডেভেলপ হ'ব। কেইটামান মেইন পইণ্ট আপুনি
এক্সাম পার্সপেক্টিভত মনত ৰাখত যে গ্ৰামাৰ ইজ এ মিনছ নট এন এন্ড। ব্যাকৰণ লক্ষ্য নহয়, ই লক্ষ্যত উপনীত হোৱাৰ এটা উপায়। ব্যাকৰণ লক্ষ্য হ'ব নালাগে যে ব্যাকৰণে সকলোবিলাক নহয়, আপুনি যে ভাষা শিকিব তাৰ এটা উপায়ে হ'ব লাগে ব্যাকৰণ, নাথিং এলছ। তাৰপিছত কৈছে যে ফলপ্ৰসূ ভাষা শিকনৰ গুৰুত্ব দিয়া হয় মিনিং, অৰ্থ, ইন্টাৰেকশন, কমিউনিকেশন। ভাষা শিকনৰ ওপৰত কিহৰ ওপৰত গুৰুত্ব দিব লাগিব? মিনিংৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু ইন্টাৰেকশনৰ ওপৰত গুৰুত্ব দিব লাগিব, কমিউনিকেশন যোগাযোগ যাতে ভাল হয় ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব। ব্যাকৰণ সদায় প্ৰসংগ ভিত্তিক আৰু সহায়কভাৱে শিকাব লাগে। ব্যাকৰণ সদায় কি হ'ব লাগে? প্ৰসংগ ভিত্তিক হ'ব লাগে, কনটেক্সট বেছ হ'ব লাগে, হাইপথেটিকেল হ'ব নালাগে, যাতে বাস্তৱ জীৱনৰ পৰা ব্যাকৰণ শিকিব পাৰে। ভাষা শিকা মানে ভাষা ব্যৱহাৰ শিকা, ইয়াত মেইন কথা আপুনি শিকি লওক। ভাষা শিকিছে মানে ভাষাৰ ব্যৱহাৰ শিকিছেহে আপুনি ভাষা শিকা। ভাষাৰ ব্যৱহাৰ যদি আপুনি কৰিব পাৰে দেন আপুনি ভাষা শিকিছে। কেৱল ব্যাকৰণৰ নিয়ম মুখস্থ কৰা নহয়, ব্যাকৰণৰ নিয়ম মুখস্থ কৰা আৰু ভাষা শিকা একে বস্তু নহয়। একেবাৰে এজ এ হোল আমি পঢ়াই দিলোঁ যে ব্যাকৰণ মডাৰ্ণ এপ্ৰ'চত ব্যাকৰণ কি, ট্ৰেডিশ্যনেল এপ্ৰ'চত ব্যাকৰণ কি। আই থিংক আপুনি ইয়াৰ পৰা বুজিছে। ইয়াৰ পৰা যদি আপুনি প্ৰিপাৰেশ্যন কৰে আৰু যদি মেইন পইণ্টবিলাক আপুনি লিখি ৰাখে দেন আপুনি অবভিয়াছলি গ্ৰামাৰ বেষ্ট মানে গ্ৰামাৰ, ট্ৰেডিশ্যনেল গ্ৰামাৰ বা মডাৰ্ণ গ্ৰামাৰৰ ওপৰত যিবিলাক কোৱেশ্যন আহি থাকে এজ ইউজুৱেলি, সেইটো আপুনি তাৰমানে একচুৱেলি মডাৰ্ণ এপ্ৰ'চত ৰুলৰ গুৰুত্ব কমাই দি অৰ্থ আৰু যোগাযোগৰ গুৰুত্ব বেছি দিছে, কিন্তু ট্ৰেডিশ্যনেল এপ্ৰ'চত কিহৰ গুৰুত্ব বেছি দিছে? ৰুল বা ষ্ট্ৰাকচাৰ বা সিনটেক্সৰ গুৰুত্ব বেছি দিছে। ধন্যবাদ।